খাৰুপিটিয়াৰ পিছত এবাৰ দৰঙৰ বেচিমাৰীৰ কৃষকৰ মাজত হাহাকাৰ। আগত দামটো বেছি আছিল, এতিয়া দামটো নাই। 3 টকা বা 4 টকা বজাৰত এতিয়া কিনি আছে। এতিয়া হঠাৎ দাম কমিছে বেচিমাৰী বজাৰৰ পাচলিৰ। দামটো কমিল, এতিয়া গম পোৱা নাই। এতিয়া দৈনিক বজাৰত যিটো মাৰ্কেটত চলি আছে 3-4 টকা, এতিয়া মূৰে কপালে হাত দিছে পাচলি উৎপাদন কৰা খেতিয়কসকলে। হঠাৎ দাম কমিছে দৰঙৰ বেচিমাৰী বজাৰৰ পাচলি। উৎপাদন অনুযায়ী নাই চাহিদা। পুনৰ বেচিমাৰীৰ খাটি খোৱা কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি। কৃষকৰ ওপৰত এফালে যদি মধ্যভোগীৰ কেঁকুৰা চেপা, আনফালে সাৰ দোকানীৰ মাথমাৰ। দীৰ্ঘদিন ধৰি বেচিমাৰীৰ কৃষকসকলে সতেজ পাচলিৰ উচিত মূল্য নাপাই হাহাকাৰ কৰি আহিছে। মূলা এতিয়া 3 টকা 4 টকা বজাৰ চলি আছে। ইয়াৰ আগতো 28 টকা 30 টকা 25 টকা ৰেট আছিল। দামটো কমিল, এতিয়া গম পোৱা নাই। এতিয়া দৈনিক বজাৰত যিটো মাৰ্কেটত চলি আছে 3-4 টকা, এতিয়া অলপ উৎপাদন বেছি হৈছে কাৰণে দামটো কমিছে। বেছি মূলা কৰা নাই, 1 বিঘা 1.5 বিঘা মাটি মান কৰিছো। খৰচ আৰু কিমান, 1 বিঘা মাটিত মূলা কৰিলে হয়তো 10,000 টকা খৰচ হয়। মূল পইচা উঠা নাই। 4 টকা 5 টকাত বিক্ৰী কৰিলে নুঠে, 3 টকাত বিক্ৰী কৰিলে ক'ত উঠিব পইচা? আজি ইমান হাজিৰা দামটো বেছি হৈছে। এতিয়া গুৱাহাটীত যিটো বাঢ়িছে, এতিয়া আমিতো ইয়াতে গম নাপাওঁ। আমি এতিয়া কৃষক মানুহ, এতিয়া খেতি বাতি যিখিনি কৰো, এতিয়া দৈনিক বজাৰ মাৰ্কেটত যিখিনি আহো, আগত দামটো বেছি আছিল, এতিয়া দামটো নাই। 3 টকা বা 4 টকা বজাৰত এতিয়া কিনি আছে। এতিয়া উৎপাদনৰ কাৰণেই হৈছে নেকি, এইটো আমি গম নাপাওঁ যে কেনেকুৱা দামটো লুকাই আছে, আমি গম নাপাওঁ। এতিয়া ফুলকবিৰ উৎপাদনটো বেছি হৈছে কাৰণে দামটো কমিছে। এতিয়া গুৱাহাটীত 30 টকা বজাৰত খোলা গ্ৰাহকে কিনি খাই আছে, আমিতো গম নাপাওঁ। এইখিনিত উৎপাদন বেছি হোৱাৰ কাৰণে মানে দামটো কমিছে নাহি। আজি কিমান চলি আছে? আজি দামে নাই। আজি 3 টকা 2 টকা কিলো, 1 টকাও চলি আছে। মূলা দামটো কমিছে, ফুলকবিৰ দামটো কমিছে, বেঙেনা দামটো নাকি কমিছে। বেঙেনা 8 টকা 10 টকা নাকি কমি আছে। উচিত মূল্য পোৱা নাই। আজিকালি কৃষকে চৰকাৰে GST লগাই দিছে। আজি দোকানত সাৰ কিনিব গেলে বহুত পইচা লাগে, বিধান কিনিব গেলেও পইচা লাগে, বেছি লাগে। সব মানে পইচাই পইচা আৰু। এইটো মুকলি হলেহে আমাৰ কাৰণে, কৃষকৰ কাৰণে ভাল হলহেঁতেন। বিচাৰে, এইটো হলে ভাল হলহেঁতেন। আজি বজাৰৰ দামটো নাপালে কল্ড ষ্টৰত থলে বা বেলেগ দিনা বিক্ৰী কৰিব পাৰিলেহে ভাল হলহেঁতেন। চৰকাৰে আমি আৰু কি আহ্বান যাম? চৰকাৰে ভালকে এইটো তদন্ত কৰি চালে হ'ল যে আজি বজাৰত যদি 4 টকা কিলো হয়, গুৱাহাটীত 30 টকা হয়। আমি এইটো গুৱাহাটীৰ বজাৰৰ কথা গম নাপাই। ইয়াতে 4 টকা হয়। ইয়াতে উৎপাদনৰ কাৰণে বেছি কাৰণে নাকি দামটো কম। উচিত মূল্য বিচাৰো। যিখিনি কৃষকে মূল্যখিনি পাব লাগিছিল, এইখিনি মূল্য পোৱাই নাই। ব্যুৰ ৰিপৰ্ট, দৈনিক খবৰ 24।